বৰ্তমান আছোঁ NRLৰ সন্মুখত গাড়ীখন ৰখাই মোৰ এই বেক চাইড দেখা পাইছে আপোনালোকে কি বাহিৰা বুলি কৈছোঁ অসমৰ নহয় নাজানো ক'ত বাহিৰা মানুহে আহি পেলাই ব্লেংকেট বিকিবলৈ আহিছে যিটো আমাৰ অসমৰ মানুহে ব্যৱসায় কৰিব নোৱাৰে বাহিৰা মানুহে আহি পেলাই মই গাড়ীখন ৰখাই দিছোঁ মোৰ ভিডিঅ' বনোৱাৰ ৰিজনটো হ'ল কি মই গাড়ীখন ৰখাই দিছোঁ এটা নিৰ্দিষ্ট পাৰ্কিং এৰিয়া দোকান নাই সম্পূৰ্ণ এটা ফ্ৰী এৰিয়া তেওঁলোকে মোক আহি কৈছে দাদা গাড়ীখন আঁতৰাই দিয়ক আমি ইয়াত দোকান লগালোঁ মই কি তোমালোকৰ কি পাৰ্মানেণ্ট জেগা নেকি কথা হ'ল যদি অসমত আমি অসমীয়াবিলাকে যদি অসমীয়াগিৰি নেদেখাওঁ এই বাহিৰা আহি পেলাই বিহাৰী বেংগলী ননচেন্স কেইটামান আহি পেলাই গাড়ী আঁতৰাই পেলাই দোকান লগাব মই কথাটো হজম কৰিব নোৱাৰিলোঁ গতিকে মই সেইকাৰণে ভিডিঅ'টো দেখালোঁ এতিয়া দেখাম তেওঁলোকে কেনেকৈ দোকান ব্লেংকেটবিলাক লগাবহি মোৰ গাড়ীৰ পাছফালে এই গাড়ী ৰখাই দিছে চালা অসমত ব্যৱসায় কৰিছে অসমীয়া কথা নকয় অসমীয়া কথা নাজানে মোক এই হিন্দীত কথা কয় বোলে গাড়ীখন আঁতৰাই দিয়ক মই ইয়াত দোকান লগাম মইতো নতৰাওঁ কি কৰ আমি অসমীয়াবিলাকে যদি অসমত এইদৰে অসমীয়াগিৰি নেদেখাওঁ তো বাহিৰৰ মানুহে এইবিলাক কুত্তাৰ বাচ্চা লিখাকৈ আমাক ব্যৱহাৰ কৰি পেলাই আমাৰে জেগাত আমাকেই আঁতৰাই আমাৰ জেগাত আমাৰ থালিতে খাবলৈ আহে আপোনালোকেও দেখিব এইদৰে আপোনালোকৰ গাঁৱৰ চহৰে নগৰে এনেকৈ ব্লেংকেট বেডশ্বীটৰ ব্যৱসায় চলি আছে এইবিলাক অকণমান আপোনালোকে নজৰ দিয়া খুব প্ৰয়োজন হৈ পৰিছে যিহেতু